2018 চনৰ জিঅ' টেগৰ বাজেট মৰ্মে এতিয়ালৈকে 3,80,000 টকা বিনামূল্য ঘৰ নিৰ্মাণৰ পুঁজি অসম চৰকাৰে মুকলি কৰি দিয়া হৈছে। হাই হেল্ল' নমস্কাৰ গাইজ, চাই থাকক আৰু চাই থাকিব বৰুৱা AS ব্লগ। আৰু আজি বতৰটো অকণ মুকলি কৰিছে, অকণ ভাল লাগিছে। আৰু এইফালে বিনীতা কাঁহী বাতি ধুই আছে। এইজনী বিনীতা কাঁহী বাতি ধুইছানে? এইজনী মধু কপা আহিলা, কপা আহিলা কি আনিলে চৰে কি দিয়া? তুমি নাযাবা কলেজত দেই, তুমি আয়া আছে নহয়, নাযাবা দেই খেলিবলৈ যোৱা। একদম ছোৱালীজনী একেবাৰে এইবিলাক দেখিছেনে, একেবাৰে অৱস্থাত নাই, মানে কি হৈছে আৰু একদম গুটি উঠিছে। ভাল হ'ব দেই, সোনকালে ভাল হ'ব। একদম মনটো বেয়া লাগি গৈছে। মানে মই না যাহা তুমি ঘূৰিব নাযাবা, লেতেৰাত যাহা নাযাবা দেই। আপোনালোকৰ মাজত আজি মই বহুত ধামাকা খবৰ এটা আনিছোঁ, মানে বহুত ভাল খবৰ আনিছোঁ। ভিডিঅ'টো শেষলৈ চাব। আপোনালোকে ভাবি আছে নেকি যে চৰকাৰী ঘৰটো কেনেকৈ বনাম, কি ধৰণৰ বনাম? আৰু যদি ভাবি আছে, এতিয়াৰ পৰা আৰু ভাবিবলৈ দৰকাৰ নাই। আৰু আপোনালোকক সকলো কথাবোৰ মানে বিৱৰি বুজাই ক'ম, আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব মানে শেষলৈ। আৰু আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে আৰু এটা লাইক দিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেললৈ কোনোবা নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকক পুনৰ লগ পাম এটা আৰু নতুন ভিডিঅ' এটা। আজিলৈ আহোঁ, বাই।